ধত তেৰিকা কিবা ক'তোৱে শান্তি পোৱা নাই কেলা আজি মই কালি বিয়াখান গেছিহে মুঠে আমাৰ বছডালকো বাপ্পাও ছুটি খুজি হাৰি গেলোৱে ছুটি নেদে এনেকৈ আৰু কাম কৰিব পাৰি নে বাপা আৰে এই নতুন কইনাটো ঘৰত থৈছোঁ ভালকৈ মাত কথাও হোৱা নাই এতিয়া একলা ইয়াতে অফিচত কাম কৰি থাকিব লগা আছে তেনেকৈ কাম চাম নকৰোঁ যা ঘণ্টা যা ঘণ্টা গিলা ইমান এইগিলাখান বেলেগৰ কথা ইমান আৰু ভাবি থাকিব নোৱাৰি আৰু নিজৰো আৰু মানে কথা আছে দেচোন লাইফটোৰ কথা আছে নিজৰ সুখ দুখৰ কথা আছে যা কিমান আৰু বেলেগৰ কথা ভাবিম আৰু আজিকালি বেলেগৰ কথা ভাবিয়ে মোৰ জীৱনটো গেল মই যাওঁৱেই দে দৰমহা কাটিলেও কাটবো আৰু চাকৰি পালে উৰি দিলেও দিব আৰু কইনাটোক এৰি থৈ আহিছোঁ পাপা ৰে মই যাওঁ তাইৰ লগত অলপমান কথা থাকে পাতোংগৈ দে যাওঁৱেই দে মোৰ ভালে লাগিছে মোৰ নতুন ঘৰখনত। এওঁ নাই, এওঁ অফিচত গৈছে নহয়, আবেলি আহি পাব চাগে। তোক অলপ পিছত ফোন কৰি আছো ৰখচোন। কিবা গাড়ীৰ মাত শুনিছো, কোনোবা আহিলে নেকি? নে এওঁহে আহিছে? দেই মই গেটখন খুলি দিওঁগৈ। এতিয়া বাই। আৰে আপুনি ইমান সোনকালে আহিল যে? আপুনিচোন আবেলিহে অহাৰ কথা আছিলে। নহয় ৰাণী মোৰ মানে একেবাৰে অফিচত একোতে মন বহা নাছিল ইমান মনত পৰি আছিল তোমালৈ কাইলৈ বিয়াখন যাই উঠিছেহে মাত্ৰ এনেকে আৰু নিজৰ আৰু কইনাজনীক এৰি থৈ আৰু অফিচত কামত আৰু মন বহাব পাৰিনে সেইকাৰণে গুচি আহিলো আৰু ভাবিলো অলপ তোমাৰ লগত মনৰ কথাকে পাতো ইছ কি যে হ'ব আপোনাৰ লগতো লাজ লগাই মাৰে দেই আপুনিও আৰু ঠিকে আছে আপুনি হাত ভৰি ধুই লওক মই চাহ বনাগৈ আপোনালৈকে কি কৰিছা ৰাণী চাহ হ'লনে তোমাৰ আপুনি ইয়ালৈকে আহিলে যে মই লৈ গলো হয় নহয় ড্ৰয়িং ৰুমলৈকে চাহখিনি আহাচোন নহয় চাহ পিছতো খাম আহা অকণমান তোমাৰ লগত কথাকে পাতো বলক তেন্তে কওক কি ক'ব খুজিছিলেনো তুমি মোৰ লগত বিয়া হৈ সুখী নে বাৰু কিয় সুধিলে তোমাৰ বাৰু বিয়াৰ আগতে বয়ফ্ৰেণ্ড আছিল নে বয়ফ্ৰেণ্ড তাৰমানে এইটো কি বস্তু বয়ফ্ৰেণ্ড মানে তুমি বিয়াৰ আগতে কাৰোবাৰ ল'ৰাক ভাল পাইছিলা নেকি কোনোবা আছে নেকি এনেকুৱা কি বেটা গম পালাক নেকি মোৰ যে আগতে অকণমান যে ভাল পোৱা আছিল কিবা কাৰণত গম পালাক নেকি মিছা মাতিম ধৰাত পৰি যাম যদি মোক গৰু মাৰা দেই দে কৈয়ে দিওঁ দে কি হ'লে তুমি মনে মনে থাকিলা যি নহয় মানে আপোনাক মই কি ক'ম তাকে ভাবি আছো আচলতে কি জানে না আপোনাক মই এটা কথা মই ক'ম বুলি ভাবছিলো বিয়াৰ আগতে মোৰ দুটামান বয়ফ্ৰেণ্ড নহয় বাৰু আছিল এতিয়া মই আপোনাক কেনেকে হিচাপটো দেও পাপ্পা হিচাপ দিব নোৱাৰাকে বয়ফ্ৰেণ্ড আছিল এই বেটিৰ মানে আপুনি কালি যে আমি ফুৰিব গৈছিলো ৰঙা যে মই শাৰীখন পিন্ধি গৈছিলো সেই শাৰীখনৰ দাম আপুনি কিমান জানে না সেই শাৰীখনৰ দাম লৈছিল মোৰ 700 টকা আৰু সেই শাৰীখনৰ 700 টকাটো মই কেনেকৈ লৈছিলো জানে না মই 1 কেজি নে কিমান মান বেহাৰ মই বেছি দিছিলো সেই বেহাৰকেইটা মই ক'ত পাইছিলো জানে না সেই বেহাৰকেইটা পাইছিলো মই মানে জমা কৰি মই যেতিয়া এটা যেতিয়া মই মানে বয়ফ্ৰেণ্ড এৰিছিলো তেতিয়া তাৰমানে মই এটা বেহাৰ জমা কৰি গৈছিলো তাৰ পৰাই আৰু যেতিয়া মানে মোৰ বেহাৰ হৈ গেল বহুত পিছত আৰু ইমান থবা জাগা নাই সেইকাৰণে আৰু লাষ্টত আৰু বেছি পেললো 1 কেজি 2 কেজি মান বেচিছো বেচাওঁতে পিছত সেই শাৰীখনৰ দাম ওলাই গৈছে শাৰীখনৰ দাম 700 টকা লৈছিল আৰু সেই আন্দাজে আছিল এতিয়া মোৰ মনত পৰা নাই নহয় কেতিয়াবা হ'ল মা কি কয় মৰতিটোৱে পাপ্পা ভাল বুলি গাঁৱৰ আপি বিয়া কৰি আনিলো এনে আনে মই কলিজাখান খাই পেলাকে কি হ'ল আপুনি দেখোন মনে মনে থাকিলে নহয় ৰ'বা মই কথা এটা ভাবছো তুমি 700 টকা দি শাৰীখন কিনাত কৰি যদি বেহাৰখিনি যদি তুমি 1 বিঘামান মাটিত ছিটিয়াই দিলা হয় তাতকে দেখোন তুমি ডাবল শাৰী পালা হয়
বেহাৰ গজিল হয়, শাকো গুলিব পাৰিলে হয়, বেহাৰ শাক বেচিব পাৰিলে হয়, তাৰপিছত বেহাৰ ফুলাৰ পিছত যদি বেহাৰ হ'ল হয়, তাতকে দেখোন দুখন শাৰী ডাবল শাৰী ল'ব পাৰিলে হয় তুমি। অ কথাটো দেখোন হয়ে মই ভাবিয়ে চোৱা নাছিলো নহয় আইও আপনি ইমান ভাল কিছুমানে হলে গালিয়ে পারলে হয় আপনি ইমান ভাল বুদ্ধি দিছি আপনাক যদি মই আগতে লাগ পালো হয় ইছ চালাৰ বেটি কথা চাওঁ তাই কিবা কৰিলে হয় আগতে লাগ পালি মোক সেইকেইটাক লাঠ মাৰাৰ দৰে মোকো লাঠ মাৰিলে হয় কৰি কিনে আৰু এটা বেহাৰ মোৰ নামত থলা হয় বেটি। তাৰপিছত কি কৰিলি হয় আৰু এখন শাৰী ল'লি হয় জমা কৰি আচ্ছা তোকো দি আছো ৰ মই শিক্ষা পালি। কি হলে আপনার অ নহয় আৰু এটা কথা ভাবছো তাৰমানে আৰু যদি কেইদিনমান আগতে যদি গম পালো মই কথাটো তোমাক মই লাগে শাৰী বেলেগকে ল'বা দিলো হয়। ইয়াতে আৰু এইগিলাখান চহৰত মানে গাঁৱৰ বেয়া চেয়া নাপায় না সেনকে কিন্তু আমাৰ অলপমান মাটি আছে নে বা চাইডৰ খিনিত সেইখিনি দেখো কি ধুনীয়াকে বেহাৰ খিনি আনি কিনে ময়ে খেতি কৰিব পাৰিলো তোমাৰ যেতিয়া তুমি বেহাৰ খিনি গজলি তুমি সেইখিনি বেহাৰ খিনি দেখা পালি তোমাৰ পুৰণা লাভাৰ কেইটাক লাগি তোমাৰ মনতো পৰিল হয় তোমাৰ ভালো লাগিল হয় দেখা পালি। হ'ব বলক এইবিলাক কথা পিছতো পাতিম এতিয়া খানা বনাও হয় এইরকম এই উঠি আছে কি মানুহজনৰ হল কি হ'ল বা একবাৰো মাতি দিয়া নাই আজি এবাৰ ঘুমৰ পৰা খোৱাৰ মই পৰা দেখি চাও মন্দিৰ নাই চোৱাও নাই পিঠিৰ আগৰ মাতাও কেইটাক লাগি নাই মন পৰছি নেকি মাতিব ই মোক লাগিব আগে মাত আজি সি দিবা লাগব আগতে মাতিব চাবিচোন লাগিব মই মই আৰু মাত আগতে দিয়াত মাত নাই। নিদিওঁ হেৰি 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 উঠকচোন ঘৰটো দেখোন কিবা লৰাই আছে ভূমিকম্প আহিছে নেকি উঠকচোন হেৰি ঘন্টা মূৰই ৰাতি মোৰ নাকটো কিহে এনেকে টানি আছে কেলা মই নেকি মোক দাঙিয়ে লৈ যাব নেকি কোনি অ তুমি নেকি কি হলা গোটা একেবাৰে নামটা নিচিনাকে আছিলা দেখোন মই জানোৱে তুমি যে মোক নামটাকে থাকিব নোৱাৰা কি হ'ল তোমাৰ বেয়া লাগছি ন মোক লাগি কিনো উল্টা পাল্টা কথা গিলাখান কবা ধৰছি ৰাতিখান এই গোটেই ঘৰটো কিবা লৰি আছে ভূমিকম্প দিছি হপাই আপনি গমে পোৱা নাই নেকি তিৰিকা কিনো অযথা কথা গিলাখান চিন্তা কৰি থাক ৰাতিখান তাই কবাক লাগে মোক জগিছ নেকি কি ধুনীয়াকে আঠ ঘিটিকে উঠি কিনে বহি ললো মই কিবা ভাল কথা কবা বুলি ঘৰ ভাঙে ভাঙক দিয়া ভূমিকম্প দিয়াক এনেও মন নাযায় মই বুঢ়ী হৈ যাব এইগিলাখান বুঢ়াই বনাই থৈ যোৱা বস্তু ঘুমাই থাক মোৰ ঘুমটি লাগছি ঘুমা মই কেলা। ফ্ৰেণ্ডসকল ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি কমেণ্ট বক্সত জনাব দেই আৰু ৰিম্পিৰাজ কাৰ্টুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই ফ্ৰেণ্ডছ।